নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি দেখিছে আমাক কি এটা গেটাপত আছোঁ, পূৰা চিগা এটা মানে মাছ মাৰিব পূৰা বোকা চোকা হেৰি আৰু মোনা লৈছোঁ, পানী লৈছোঁ। আমি গৈ আছোঁ মাছ মাৰিবলৈ। মানে আমাৰ ঘৰৰ আগৰ পথাৰকেইখনত আজি হাল বাব, গতিকে বহুত মানুহে মাছ ধৰি আছে। আপোনালোকক দেখুৱাম, আমিও ধৰিম। এই নিউপমে মই পূৰা পানী বটল চটল লৈ গৈছোঁ, যিহেতু বহুত ৰ'দ দিছে। ভাই ৰ'দটো কেনেকুৱা লাগিছে? আজি মাছ পূৰা মাৰিবা না? এই আজি বেয়া দিন গাইছ। এইবিলাক লেতেৰা কাপোৰতে চিনাকি আমি কেনেকুৱা মাছ মাৰিম আজি, বেয়া মাৰিম। তোক গৈ আছোঁ, এয়া পূৰা মাৰি আছে। আৰু বন্ধুসকল, এয়া চাওক, সকলোৱে হাতে হাতে জাকৈ খালৈ লৈ কি সুন্দৰকৈ মাছ মাৰিবলৈ ওলাই আহিছে। তো বন্ধুসকল, দেখিছে আমি মাছ মাৰিবলৈ গৈছিলোঁ আৰু এইটো পালোঁ, আৰু গোটেই গা অৱস্থা নাই। দেখিছে ধুনীয়া মাছ ধৰিছোঁ আৰু এয়া চাওক, বেছি পোৱা নাই, কিন্তু যিকেইটা পাইছোঁ ভালেই পাইছোঁ। আৰু বন্ধুসকল, মাছ ধৰি থাকোঁতে যিহেতু গাত বহুতো বোকা পানী লাগিছিলে, গতিকে গা টি ধুই লৈছোঁহি। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে, আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। নতুন এটি ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। আৰু দুইটা আমি মাছ মাৰিছিলোঁ, পূৰা বোকা পানী লাগি আছে। এতিয়া ঘৰলৈ যাওঁ, হয় নহয়? ভোকো লাগিছে। ভাত খালি জানো? দুইটা যায়, এতিয়া ভাত খাওঁগৈ আমি। হ'ব দিয়ক, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত লগ পাম, বাই।